অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমাৰ গৌৰীসাগৰৰ কাৰণে যাত্ৰা। নমস্কাৰ সকলোকে, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আছোঁহি গৌৰীসাগৰত, গীতুবাহঁতৰ ঘৰত আছোঁহি। কালি আহি গধূলি পালোহি, আহি পাই ভিডিঅ' কৰিবলৈ নহ'ল। বাকী আজি হৈছে ৰাতিপুৱা 10টা বাজিছে, আমি চাহ আৰু জলপান খাই আজৰি হ'লোঁ, ভাত বনাই আছোঁ। বাকী ব'লকচোন আজিৰ দিনটোনো আমি ইয়াত কি কৰোঁ তাকে চাওঁগৈ। দেখোন নাই দে হ'বই আৰু এখন ন মানে ইমান জলদি এয়া বেঙেনা ফ্ৰাই কৰিছে ময়ূৰীয়ে, ইয়াৰ পিছত এয়া কেৰেলা ফ্ৰাই কৰিছে, অমিতা ভাজি, এয়া বৰষাই চালাডৰ প্ৰস্তুতি চলাইছে, ৰঙালাও ভাজি। কি বনাইছা বৰষা? বহুত ধুনীয়াকৈ কি বনাইছা? মই বহুত ধুনীয়াকৈ গাজৰ প্লেট এয়া হৈছে তিতা কেৰেলা। আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু? বহুত বেয়া পাওঁ মই খাই তিতা। এয়া হৈছে কটা তিয়ঁহ। এইখিনি সৰুকৈ কটা, এইখিনি ডাঙৰ ডাঙৰকৈ কটা। এইটো মানে মই ধুনীয়াকৈ আপোনালোকে এইটো ষ্টাইলত খাই ভাল পায় নে এইটো ষ্টাইলত খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু তিতা কেৰেলা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। এনেদৰে ফ্ৰাই কৰি এয়া আমি ফ্ৰাই কৰি এনেকৈ খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু? অকল জিপচি খাই মই ভাল পাওঁ। ইয়াত বনিব মাংস, ৰঙালাও। ব'লক আমি আপোনাক খাওঁতে লগ পাই আছোঁ। এয়া হৈছোঁ আমি খাবলৈ ৰৈ আছোঁ। ইয়াত আছে চালাড, মিক্স চালাড, এইটো কেৰেলা ভাজি, পাপৰ, চজিনা, অমিতা আলু ভাজি, মাংস, ৰঙালাও আলু আৰু দালি। দেউতাই খাই আছে। কেনেকুৱা লাগিছে খাবলৈ? বহুত ভাল। এইটো চবতছে ভাল খাদ্য, মাছ মাংসতকৈ বেছি ভাল খাদ্য। আমি এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু আমি এতিয়া গৈ আছোঁ মথাউৰি চাবলৈ। এয়া আমাৰ গাইড আজি আমাক গৌৰীসাগৰ ফুৰাবলৈ আনিছে। তেন্তে ব'লক আমি চাওঁগৈ মথাউৰিটো। এয়া আমি আহি পালোহি দিখৌমুখ। কিমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ নহয় জানো? ইয়াতে এখন বাঁহৰ দলং আছে আৰু ইয়াত নাৱৰো ব্যৱস্থা আছে। আমাৰ সংগীসকল গৈ আছে। তেনেহ'লে ব'লক আমিও এই পৰিৱেশ উপভোগ কৰোঁ। আমি দিখৌ নৈ পাৰৰ পৰা এতিয়া উভতিলোঁ আৰু এতিয়া আমি বেলেগ এঠাইলৈ গৈ আছোঁ। তেনেহ'লে ব'লকচোন আমি ক'লৈ গৈ আছোঁ চাওঁ। এতিয়া আমি আকৌ এবাৰ ওলাই মেলি ৰেডি আৰু আমি যাম এতিয়া গৌৰীসাগৰৰ শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল দৰ্শন কৰিবলৈ। তেনেহ'লে ব'লকচোন আমি যাওঁ চাওঁগৈ। আমি এতিয়া আহি উপস্থিত হৈছোঁহি গৌৰীসাগৰৰ দেৱীদৌলত। তেনেহ'লে ব'লকচোন আমি এতিয়া ভিতৰলৈ যাওঁ আৰু ভিতৰত কি কিনো আছে চাওঁগৈ। গৌৰীসাগৰত মুঠ 3টা দৌল আছে: দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌল। এই দেৱীদৌল নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহৰ পত্নী ফুলেশ্বৰী দেৱীয়ে 1714 খ্ৰীষ্টাব্দত আৰু এই গোটেই 3টা দৌলৰ ভিতৰত আটাইতকৈ ডাঙৰ হয়। এতিয়া দেৱীদৌলৰ পৰা উভতিলোঁ আৰু আমি এতিয়া গৈ আছোঁ শিৱদৌললৈ। গতিকে ব'লক এতিয়া আমি শিৱদৌল চাওঁগৈ। দেৱীদৌলৰ কাষতে থকা এই শিৱদৌল নিৰ্মাণ কৰিছিল ফুলেশ্বৰী দেৱীয়ে 1714 খ্ৰীষ্টাব্দত। এতিয়া আমি গৈছোঁ বিষ্ণুদৌললৈ আৰু এয়া হৈছে বিষ্ণুদৌল। দেৱীদৌল আৰু শিৱদৌল চোৱাৰ পাছত আমি এতিয়া গৈ আছোঁ বিষ্ণুদৌললৈ আৰু এই বিষ্ণুদৌল নিৰ্মাণ কৰিছিল শিৱসিংহই নিজেই
দুজনী এফালে ঘূৰি দিয়া এবাৰ 1714 ধুনীয়াকৈ এতিয়া আমি ব'লকচোন তেনেহ'লে ভিতৰলৈ যাওঁ। আপোনালোকেও আহিব পাৰে ইয়ালৈ। ইয়াৰ পৰিৱেশটো বহুত কি বুলি ক'ম এতিয়া, বহুত ভাল মানে শান্ত পৰিৱেশ। হা দীপশিখা বা আপোনালোকেও আহিব কেতিয়াবা কেতিয়াবা ইয়ালৈ পুৰণি কীৰ্তিচিহ্নবোৰ চাবলৈ। সেইফালে গেট বন্ধ চাগে। এতিয়া আমি বিষ্ণুদৌলৰ পৰা ওলাই গৈ যাম গৌৰীসাগৰ পুখুৰী পাৰতে যাম ন। এতিয়া আমি গৌৰীসাগৰ পুখুৰী পাৰলৈ গৈ আছোঁ। ব'লক তেন্তে আপোনালোক আমাৰ লগত। ই আজি আমাৰ গাইড অথনিৰ পৰা ই আজি আমাক পিছে পিছে ঘূৰি ফুৰিছে। আৰু এয়া হৈছে গৌৰীসাগৰ পুখুৰী। তাৰ পৰিৱেশটো বহুত শান্ত। আপোনালোকেও আহিবচোন কেতিয়াবা। দেখাইছোঁ এয়া আমাৰ গাইড। ইয়াতে অলপ আমি খোজকাঢ়িম, তাৰপিছত আমি ঘৰলৈ যাম। ইয়াৰ পৰা 3টা দৌল আছে। কি আছে? বিষ্ণুদৌল, দেৱীদৌল আৰু শিৱদৌল। আপোনালোক আহিব দেই ইয়ালৈ ফুৰিবলৈ। মই ওলাইছোঁ ন। গতিকে আমাৰ এতিয়া ফুৰি হৈ গ'ল। আমি শিৱদৌল চালোঁ, দেৱীদৌল চালোঁ আৰু বিষ্ণুদৌল চালোঁ। আৰু এতিয়া আমাৰ বহুত ভোক লাগিছে, গতিকে আমি এতিয়া খাবলৈ গৈ আছোঁ। আৰু আমি যাম ত্ৰিবেণী চুইটছলৈ, যিখন হয় আমাৰ গীতুবাহঁতৰ। গতিকে ব'লক আমি কি খাওঁ চাওঁগৈ। আমি আহি পাই চাহ তাহ খাই মেলি আজৰি হ'লোঁ। এতিয়া আছে আমাৰ বেলেগ এটা পৰ্ব। ব'লকচোন এতিয়া আমি কি কৰোঁ চাওঁগৈ। ইয়াত ইহঁতে ডেক'ৰেশ্যন কৰি আছে। এয়া আমাৰ চকলেট আৰু এয়া আমাৰ কি কেক হয়। আমি এইবোৰ ছাৰপ্ৰাইজ কেক। আপোনালোকে চাই থাকক দেই, আমি এতিয়া কি কৰিবলৈ ওলাইছোঁ। নমস্কাৰ সকলোকে। আজি আমি গৌচাত থকা দুদিন হৈছে। আজি হৈছে পিছদিনাখন সোমবাৰ। এতিয়া আমি চাহ খাব লৈছোঁ আৰু আজি চাহ খাই দিনটো আজি চাগে যামগৈ। ব'লকচোন দিনটো কি কৰোঁ তাকে চাওঁগৈ। আমি চাহ খাই উঠিলোঁ আৰু এতিয়া আমি চবে একেলগে মেয়নিজ খাই আছোঁ। আজি আমাৰ গৌৰীসাগৰত শেষৰ দুদিন আৰু এতিয়া আমাৰ ভাতৰ পৰ্ব চলি আছে। এয়া চিকেন, বিলাহী আৰু এয়া ইয়াত মাছ ফ্ৰাই কৰি আছে। ইয়াত এয়া ৰঙালাও ভাজি, ৰঙালাও মেইন। Still play as we were friends. Somehow I wish we meet again. Stop to care. We should just share love one day.
হৈ গ'ল ভাত পানী খাই লওঁ খাই বৈ ঘৰ যাম খাই বৈ আপোনালোক লগ পাই আছোঁ আপোনালোক সকলোৱে আমাৰ ভিডিঅ'টো উপভোগ কৰিব আৰু যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আমি আহি আছোঁ দেই